নমস্কাৰ, মই ৰাজীৱ আৰু মাইছেলফ এণ্ড ৰাজীৱ ফুকনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে যোৱা কেইবছৰমানৰ পৰা ৱায়াৰলেছ চাৰ্জিঙৰ কথা শুনিছে নিশ্চয়, য'ত ফোনটোৱে তাৰেৰে সংযোগ নকৰাকৈ চাৰ্জ ল'ব পাৰে। তাঁৰ নোহোৱাকৈ কেনেদৰে বিদ্যুতৰ পৰিবহণ কৰিব পাৰি, আজি আমি সেই বিষয়ে আলোচনা কৰিম। কেৱল আলোচনা কৰাই নহয়, আমি এটা LED জ্বলাই চাবলৈ চেষ্টা কৰিম। আপোনালোকৰ যিসকলে ফিজিক্স পঢ়িছিলে তেওঁলোকে নিশ্চয় বিদ্যুৎ চুম্বকীয় আৱেশৰ কথা শুনিছে। এই বিদ্যুৎ চুম্বকীয় আৱেশেই ইয়াৰ মূল ভেটি। 1820 চনত হান্স ক্ৰিষ্টিয়ান ওৰেষ্টেডে আৱিষ্কাৰ কৰিছিলে যে বিদ্যুৎ প্ৰবাহী তাঁৰ এডালৰ ওচৰে পাজৰে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। পিছত মাইকেল ফেৰাডে আৱিষ্কাৰ কৰে যে যেনেকৈ বিদ্যুতে চুম্বক ক্ষেত্ৰৰ সৃষ্টি কৰিব পাৰে, ঠিক তেনেদৰে চুম্বকেও বিদ্যুতৰ সৃষ্টি কৰিব পাৰে। কুণ্ডলী এটাৰ মাজেৰে চুম্বক এডাল ক্ষিপ্ৰ গতিৰে পাৰ কৰাই নিলে মুহূৰ্তৰ কাৰণে কুণ্ডলীটোৰ মাজত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় বুলি তেওঁ এটা গেলভেনোমিটাৰৰ সহায়ত প্ৰমাণ কৰি দেখুৱাইছিল। চুম্বকডাল ঘূৰি থকা সময়তহে এই বিদ্যুতৰ সৃষ্টি হয়। চুম্বকডাল ৰখাই দিয়াৰ লগে লগে ই নাইকিয়া হৈ যায়। মানে গতিশীল চুম্বক ক্ষেত্ৰ এখনেহে কুণ্ডলী এটাৰ মাজত বিদ্যুৎ প্ৰবাহৰ সৃষ্টি কৰিব পাৰে, আৰু এই পৰিঘটনাটোকে বিদ্যুৎ চুম্বকীয় আৱেশ বা ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন বুলি কোৱা হয়। আজিৰ পৰীক্ষাটোৰ কাৰণে আমাক এটা LED, এটা ট্ৰেঞ্জিষ্টৰ আৰু অলপ তামৰ তাৰৰ প্ৰয়োজন হ'ব। আমি NPN ট্ৰেঞ্জিষ্টৰ এটা ব্যৱহাৰ কৰিছোঁ। এই বস্তুখিনি আপোনালোকে যিকোনো বৈদ্যুতিক মেচিনৰ ভিতৰতে পাব। এতিয়া আমি তামৰ তাঁৰডালেৰে 30টা পাকৰ কুণ্ডলী এটা বনাই ল'ম। কুণ্ডলীটোৰ মূৰত আমি LEDটো গাঁঠি ল'ম। এই কুণ্ডলীটো আমাৰ ৰিচিভাৰ। ইয়াৰ মাজেৰে আমি চুম্বক ক্ষেত্ৰ এখন তীব্ৰ বেগেৰে অগা পিছা কৰি থাকিব পাৰিলে কুণ্ডলীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু LEDটো জ্বলি উঠিব। আপোনালোকে জানে যে বিদ্যুৎ প্ৰবাহী তাঁৰডালৰ ওচৰে পাজৰে এখন চুম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। গতিকে আমি আন এটা কুণ্ডলী বনাই তাৰ মাজেৰে যদি বিদ্যুৎ প্ৰবাহিত কৰি দিওঁ, আমি এখন চুম্বক ক্ষেত্ৰ পাম। কিন্তু এখন স্থিৰ চুম্বক ক্ষেত্ৰই বিদ্যুতৰ সৃষ্টি কৰিব নোৱাৰে। তাৰ বাবে চুম্বক ক্ষেত্ৰখনে গতি কৰি থাকিব লাগিব, মানে ক্ষেত্ৰ ৰেখাৰ পৰিৱৰ্তন হৈ থাকিব লাগিব। যদি আমি দ্বিতীয় কুণ্ডলীটোৰ মাজেৰে AC কাৰেণ্ট প্ৰবাহিত কৰি দিওঁ, তেনেহ'লে AC কাৰেণ্টে যেনেদৰে এবাৰ ইফালে এবাৰ আনফালে অহা যোৱা কৰে, তেনেদৰে চুম্বক ক্ষেত্ৰৰ ক্ষেত্ৰ ৰেখাবোৰ এবাৰ ইফালে এবাৰ আনফালে অহা যোৱা কৰি থাকিব। কিন্তু আমি আজি ইয়াতে এটা DC বেটাৰী ব্যৱহাৰ কৰিম, আৰু সেইকাৰণে আমি আন এটা ব্যৱস্থা হাতত ল'ব লাগিব। আমি এটা ট্ৰেঞ্জিষ্টৰৰ সহায় ল'ম, যিয়ে কানেকশ্যনটো অন অফ কৰি থাকিব। ফলত এই চুম্বকৰ ক্ষেত্ৰ ৰেখাবোৰ তৰংগৰ দৰে গতি কৰিবলৈ আৰম্ভ কৰিব। তাৰ বাবে দ্বিতীয়টো কুণ্ডলী বনাওঁতে আমি 15 নম্বৰ পাকটোত অকণমান তাঁৰ উলিয়াই ৰাখিম। তাৰপিছত বাকী 15টা পাক মেৰিয়াই আমি 30টা পাকৰ কুণ্ডলীটো সম্পূৰ্ণ কৰিম। ই আচলতে 15টা পাকৰ দুটা কুণ্ডলীৰ নিচিনা কাম কৰিব। এটা কুণ্ডলী ট্ৰেঞ্জিষ্টৰৰ বেছলৈ যাব আৰু আনটো কুণ্ডলী ট্ৰেঞ্জিষ্টৰৰ কালেক্টৰলৈ। এতিয়া আমি এই বৰ্তনীটোৰ দৰে তাঁৰবোৰ সংযোগ কৰি যাম। কুণ্ডলীটোৰ এটা মূৰ আমি ট্ৰেঞ্জিষ্টৰৰ বেছত সংযোগ কৰিম। ইচ্ছা কৰিলে আমি ইয়াতে এটা 1 কিলো ওহমৰ ৰেজিষ্টৰ সংযোগ কৰিব পাৰোঁ। ই বেছলৈ যোৱা প্ৰবাহৰ পৰিমাণ কমাই ৰাখিব, ট্ৰেঞ্জিষ্টৰটো গৰম হোৱাৰ পৰা বচাব। কিন্তু পৰীক্ষাটো চিম্পল কৰিবৰ কাৰণে আমি আজি ৰেজিষ্টৰটো নলগাওঁ। কুণ্ডলীটোৰ আন এটা মূৰ ট্ৰেঞ্জিষ্টৰৰ এই মূৰটোত সংযোগ কৰিম, আৰু কুণ্ডলীটোৰ পৰা 15 নম্বৰ পাকত উলিয়াই ৰখা তাঁৰডাল আমি বেটাৰীটো পজিটিভ ফালে সংযোগ কৰিম। ট্ৰেঞ্জিষ্টৰটোৰ আনটো মূৰ আমি বেটাৰীৰ নিগেটিভত সংযোগ কৰিম। আপুনি যদি PNP ট্ৰেঞ্জিষ্টৰ ব্যৱহাৰ কৰে, বেটাৰীটো ওলোটাই দিলেই হ'ল। এতিয়া আমাৰ বৰ্তনীটো ৰেডি, আৰু আমি LEDটো ওচৰলৈ আনিলে ই জ্বলি উঠিব। আপোনালোকে নিশ্চয় বুজি পালে যে কেনেদৰে তাঁৰ নোহোৱাকৈ বিদ্যুতৰ পৰিবহণ কৰিব পাৰি। ইয়াৰ পিছত আন এটা ভিডিঅ'ত আমি আন এটা পদ্ধতিৰ সহায়ত তাঁৰ নোহোৱাকৈ এটা CFL জ্বলাবলৈ চেষ্টা কৰিম। তাৰ বাবে আমাক ৰিচিভাৰ কুণ্ডলীটোৰ প্ৰয়োজন নহ'ব, মানে আমি বাল্বটো হাতত লৈ থাকিলেই নিজে নিজে জ্বলি উঠিব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আমাৰ আন ভিডিঅ'বোৰৰ কাৰণে আমাৰ YouTube চেনেল মাইছেলফ এণ্ড ৰাজীৱ ফুকনক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।